মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ নং 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল তাৰে কিছুমান প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটোলৈ চোৱা, কামলাং নৈখন কোন প্ৰদেশত আছে? অৰুণাচল প্ৰদেশত আছে। 2 নম্বৰ, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কোৱানচা। 3 নম্বৰ, কোৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? কোৱানচাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল। 4 নম্বৰ, ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল? ডাঙৰ মাছটো কোৱানচাই লাওৰ খোলা এটাত জীয়াই থৈছিল। পাঁচ নম্বৰ, কোৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে? কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। 6 নম্বৰ, তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? তাঁতশালখন মেলি খটখটাই হাম্ব্ৰুমাই কাপোৰ বৈছিল। 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা, কোনে কাক কৈছিল লিখা। ক, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? এই কথাষাৰ কোৱানচাই হাম্ব্ৰুমাইক কৈছিল। খ, পৃথিৱীৰ উপকাৰ হ'ল আদি মানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। এই কথাষাৰ হাম্ব্ৰুমাই কোৱানচাক কৈছিল। 3 নম্বৰ, বাক্য ৰচনা কৰা। ক, ঘাটমাউৰা। কোৱানচা এজন ঘাটমাউৰা ডেকা। খ, চুকে কোণে। আমাৰ জিলাৰ চুকে কোণে বহুত গাঁও আছে। গ, গছ-গছনি। আমি গছ-গছনি কাটিব নালাগে। ঘ, লুকা-ভাকু। ছোৱালী কেইজনীয়ে লুকা-ভাকু খেলি আছে। 4 নম্বৰ প্ৰশ্ন, পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা। বিস্ময়, ৰহস্য, হাম্ব্ৰু, আৰম্ভ, সৌন্দৰ্য, যুগ্ম, মনোবাঞ্ছা, পূৰ্ণ। আমি আজি শেষৰ প্ৰশ্নটোলৈ আহোঁ। 5 নম্বৰ, বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া। 1 নম্বৰ, মই হাম্ব্ৰু ফৈদৰ জীয়াৰী। তই কোন? তই কাৰ জীয়াৰী? 2 নম্বৰ, মোৰ ঘৰ কামলাঙত। তোৰ ঘৰ ক'ত? 3 নম্বৰ, মই বজাৰৰ পৰা আহিছোঁ। তই ক'ৰ পৰা আহিছ? 4 নম্বৰ, মই সাধু শুনি ভাল পাওঁ। তই সাধু শুনি ভাল পাৱনে? 5 নম্বৰ, কোৱানচাই মাছ মাৰি ভাল পায়। কোৱানচাই কি কৰি ভাল পায়?